নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰথমতে মই আপোনালোক সকলোলৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ ওলাইছোঁ যে আমাৰ সকলোৰে অপেক্ষাৰত এটি পূজা দুৰ্গা পূজা আহি পালে। আজি ভিডিঅ'টোত আপোনালোকে গম পাব এইবাৰ দুৰ্গা পূজাৰ নৱৰাত্ৰি কেতিয়াৰ পৰা আৰম্ভ হ'ব, ষষ্ঠী কেতিয়া হ'ব আৰু বিজয়া দশমী কেতিয়া হ'ব। আমি সকলোৱে জানো যে হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় এই হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্লপক্ষত অথবা চ'ত মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। অৱশ্যে চ'ত অৰ্থাৎ বসন্ত কালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা বুলি কোৱা হয় আৰু আহিন অৰ্থাৎ শৰৎকালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনা যায়। আৰু আজিৰ এই ভিডিঅ'টোত বিশেষকৈ শাৰদীয় দুৰ্গা পূজাৰ বিষয়ে কোৱা হৈছে। সাধাৰণতে আহিন মাহৰ শুক্লপক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত পালন কৰা হয় এই দুৰ্গোৎসৱ। এই 5 দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহা অষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনা এই দেৱীৰ পক্ষৰ সূচনা হয় আৰু ইয়াকে মহালয়া বুলিও জনা যায়। অৰ্থাৎ তেতিয়াৰে পৰা আৰম্ভ হয় আমাৰ নৱৰাত্ৰি আৰু সেই পূজাৰ পিছৰ পূৰ্ণিমাৰ দিনা লক্ষী পূজা হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, এতিয়া ক'বলৈ ওলাইছোঁ আমাৰ সকলোৰে অপেক্ষাৰত এই দুৰ্গা পূজা 2023 বৰ্ষত কেতিয়া হ'বলৈ গৈ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এইবাৰ দুৰ্গা পূজাৰ নৱৰাত্ৰি আৰম্ভ হ'ব 15 অক্টোবৰ 27 আহিন ৰবিবাৰৰ পৰা। সেইদিনাখন হৈছে প্ৰতিপদ আৰু সেইদিনাখন অৰ্থাৎ ৰবিবাৰৰ পৰা আৰম্ভ হ'ব নৱৰাত্ৰি আৰু সেই মৰ্মেই দ্বিতীয়া তৃতীয়াকৈ ষষ্ঠী অৰ্থাৎ আমাৰ যিদিনা বেলবৰণ হয় সেই দিনটো হৈছে 20 অক্টোবৰ 2 কাতি আৰু তেনেকৈ গৈ ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু একেবাৰে শেষত বিজয়া দশমী। বিজয়া দশমী এইবাৰ হ'বলৈ গৈ আছে 24 অক্টোবৰ 6 কাতি মঙ্গলবাৰে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু একেবাৰে শেষত জয় মা দুৰ্গা বুলি কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।